নমস্কাৰ এছএমএছ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি হেল্থ টক্সত যিটো বিষয় লৈ আলোচনা কৰিবলৈ গৈ আছোঁ সেই বিষয়টো হৈছে মাষ্টাৰবেশ্যন বা হস্তমৈথুন আসলতে হস্তমৈথুন বা মাষ্টাৰবেশ্যন এনেকুৱা এটা টপিক হয় যি টপিক লৈ বহুতে কিন্তু আলোচনা কৰিবলৈ নিবিচাৰে হয়তো এনেকুৱা হয় যে বহুতে এই বিষয়টো আলোচনা কৰিবলৈ লাজ পায় বা মানুহৰ মাজত বিষয়টো আলোচনা কৰিবলৈ বহুত বেছি হেজিটেশ্যন ফিল কৰে কিন্তু হস্তমৈথুনক লৈ কিন্তু আলোচনা কৰাৰ প্ৰয়োজন আছে কাৰণ দেখা গৈছে যে ইভেন বহুত শিক্ষিত মানুহৰ মাজতো এই হস্তমৈথুনক লৈ বহুত বেছি কিছুমান মিথ বা অন্ধবিশ্বাসে ক্ৰিয়া কৰে গতিকে আহক এই ভিডিঅ'ৰ জৰিয়তে মাষ্টাৰবেশ্যনৰ যি এডভান্টেজ ডিসএডভান্টেজ মিথ বা অন্ধবিশ্বাস এই গোটেইকেইটা বিষয়ক সামৰি ভিডিঅ'টো মই কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আশা কৰোঁ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে হস্তমৈথুন সম্পৰ্কীয় কিছুমান ভুল ধাৰণাৰ পৰা হয়তো আপোনালোকে মুক্তি পাব সব বিজ্ঞানে এটা বস্তু ইতিমধ্যে প্ৰমাণ কৰিছে যে মাষ্টাৰবেশ্যন বা হস্তমৈথুন হৈছে এটা নৰ্মেল হিউমেন এটা বিহেভিয়াৰ হয় আৰু আমাৰ স্বাভাৱিক যি জীৱন যাপন হয় সেই জীৱন যাপনৰ মাজত যিমান কাম আছে আমি যিমান ক্ৰিয়া সম্পাদন কৰোঁ সেই ক্ৰিয়াসমূহৰ মাজত হস্তমৈথুন বা মাষ্টাৰবেশ্যন হৈছে এটা ক্ৰিয়া হয় এইটো এটা স্বাভাৱিক এটা প্ৰক্ৰিয়া হয় প্ৰতিজন মেল আৰু ফিমেলৰ মাজত এই মাষ্টাৰবেশ্যন যি সাধাৰণ প্ৰক্ৰিয়া সেই সাধাৰণ প্ৰক্ৰিয়াটো দেখা যায় আৰু ষ্টেটিষ্টিক্যালি এটা সমীক্ষাত দেখা গৈছে যে 14 পৰা 18 বছৰ বয়সৰ মাজৰ যি পুৰুষ আৰু মহিলা সেই পুৰুষ আৰু মহিলাৰ মাজত হস্তমৈথুন কৰাৰ যি পাৰ্চেণ্টেজ সেইটো হৈছে যে পুৰুষৰ মাজত হৈছে 73% আৰু মহিলাৰ মাজত সেইটো হৈছে 48% আৰু বয়স বাঢ়ি অহাৰ লগে লগে এই যি হস্তমৈথুনৰ যি প্ৰৱণতা সেই প্ৰৱণতা কমি আহে আৰু এইটো দেখা গৈছে যে 57 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 64 বছৰ বয়সলৈকে পুৰুষ মহিলাৰ মাজত যি মানে হস্তমৈথুনৰ যি পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো হৈছে যে পুৰুষৰ ক্ষেত্ৰত 63% আৰু মহিলাৰ ক্ষেত্ৰত হৈছে সেইটো 32% এই যি ষ্টেটিষ্টিক্যাল এটা সমীক্ষা হয় এই সমীক্ষাৰ দ্বাৰা এটা বস্তু স্পষ্টভাৱে প্ৰমাণ কৰে বা বিজ্ঞানে প্ৰমাণ কৰিছে যে বৃহৎ সংখ্যক পুৰুষ আৰু মহিলাৰ মাজত এই হস্তমৈথুনৰ প্ৰৱণতা দেখা যায় গতিকে এইটোও ইতিমধ্যে এটা বস্তু প্ৰমাণ হৈ গৈছে যে হস্তমৈথুন বা এই মাষ্টাৰবেশ্যনটো একদম এটা স্বাভাৱিক প্ৰক্ৰিয়া হয় বা নৰ্মেল হেলদি এটা বিহেভিয়াৰ হয় গতিকে এই মাষ্টাৰবেশ্যনক লৈ আচলতে আমি খুব বেছি হাবাথৰি খোৱাৰ প্ৰয়োজন নাই এতিয়া আহিছোঁ যে মাষ্টাৰবেশ্যনৰ এডভান্টেজসমূহ আচলতে কি কি চাওক বিজ্ঞানৰ সমীক্ষা প্ৰমাণ কৰিছে যে যিসকলে কোনো বিকৃতি নোহোৱাকৈ নিয়মিতভাৱে মাষ্টাৰবেশ্যন কৰে সেইসকলৰ ক্ষেত্ৰত যি যৌন চিন্তা সেই যৌন চিন্তা বহু পৰিমাণে কমি অহাৰ লগতে মানসিক চাপ বা আমাৰ দৈনন্দিন জীৱনত যি ষ্ট্ৰেছ থাকে আৰু এংজাইটিৰ পৰিমাণ সেই পৰিমাণ বহু পৰিমাণে কমি আহে লগতে মহিলাসকলৰ মাজত যি মিনষ্ট্ৰুৱেশ্যনৰ সময়ত যি ক্ৰেম্পিঙৰ ফলত পেইন হয় সেই পেইনসমূহো মাষ্টাৰবেশ্যনৰ ফলত বহুত কমি অহাৰ লগতে ছেক্সুৱেল ট্ৰেন্সমিটেড ডিজিজ বা যি যৌন সম্পৰ্কীয় বেমাৰ সেই বেমাৰসমূহৰ পৰা যথেষ্ট পৰিমাণে প্ৰটেকশ্যন দিয়ে গতিকে এই যি এডভান্টেজ সেই এডভান্টেজসমূহৰ পৰা বুজিব পাৰি যে মাষ্টাৰবেশ্যনটো হৈছে এটা স্বাভাৱিক প্ৰক্ৰিয়া এতিয়া আহিছোঁ যে মাষ্টাৰবেশ্যন সম্পৰ্কীয় মিথসমূহ বা অন্ধবিশ্বাস বহুতে কোৱাকৈ কৰে যে যিসকলে মাষ্টাৰবেশ্যন কৰে সেইসকলৰ ক্ষেত্ৰত শাৰীৰিক দুৰ্বলতা লগতে পুৰুষসকলৰ ক্ষেত্ৰত শুক্ৰাণুৰ পৰিমাণ কমি যোৱা বা যৌনাংগৰ বিকৃতি ঘটা বা বহুতে ক'ব বিচাৰে যে যিসকলে মাষ্টাৰবেশ্যন কৰে সেইসকলৰ ক্ষেত্ৰত ব্লাইণ্ডনেছ বা অন্ধত্ব দেখা দিয়ে এই যি ধাৰণাসমূহ বা এই মিথসমূহ এইবিলাক হৈছে একদম অন্ধবিশ্বাস এই অন্ধবিশ্বাসসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই এনেকুৱা কোনো ধৰণৰ সমস্যা মাষ্টাৰবেশ্যন কৰাৰ ফলত দেখিবলৈ পোৱা নাযায় শেষত চাওক সকলো বস্তুৰে ভাল আৰু বেয়া থাকে মাষ্টাৰবেশ্যনটো যাতে এডিকশ্যনত পৰিণত নহয় বা এডিকশ্যনলৈ গৈ নাপায় সেইটো সদায় চাব লাগিব কাৰণ আপোনালোকে যেতিয়া দেখিব যে যদিহে আপোনাৰ যি ৱৰ্ক কনচেনট্ৰেশ্যনত যদি ব্যাঘাত জন্মে বা আপোনাৰ যি দৈনন্দিন যি আপুনি ক্ৰিয়াকলাপ কৰে দৈনন্দিন আপোনাৰ যি ধৰক চাকৰি আপোনাৰ কাম কাজ সেই কাম কাজত যদি কোনো প্ৰভাৱ পেলায় বা এডিকশ্যন হৈ যায় তেতিয়াহ'লে কিন্তু নিশ্চয় এই মাষ্টাৰবেশ্যনে আপোনাৰ বহুত বেছি ক্ষতি কৰিব পাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এজন ভাল সাইকোলজিষ্টৰ পৰামৰ্শ লোৱা উচিত গতিকে বন্ধুসকল আজি মাষ্টাৰবেশ্যন সম্পৰ্কীয় যি
বিষয়। এই বিষয়লৈ আজিলৈ এইখিনি সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। ধন্যবাদ।